নমস্কাৰ বন্ধুসকল, মই ৰাজু বৰ্মন। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক কেৰালাৰ বিশাল আৰু ভব্য গংগাধাৰেশ্বৰ শিৱ প্ৰতীক সম্পৰ্কে জনাবলৈ গৈ আছোঁ। গংগাধাৰেশ্বৰ শিৱৰ এই দিব্য প্ৰতিমা কেৰালা ৰাজ্যৰ তিৰুৱনন্তপুৰম জিলাত অৱস্থিত। এই প্ৰতিমাখন আজিমালা শিৱ মন্দিৰত স্থাপন কৰা হৈছে, যি ভিজিঞ্জম সমুদ্ৰতটৰ কাষতে আৰৱ সাগৰৰ তীৰত এখন উঁচু শিলাখণ্ডৰ ওপৰত নিৰ্মিত। ইয়াত ভগৱান শিৱই গংগাক নিজৰ জটাজুটত ধাৰণ কৰি থকা অতি দিব্য আৰু শান্ত ৰূপত দেখা যায়। প্ৰায় 58 ফুট উঁচা এই বৃহৎ প্ৰতিমাখন সমুদ্ৰৰ দিশে মুখ কৰি থিয় হৈ আছে, যাৰ বাবে ইয়াৰ সৌন্দৰ্য আৰু ভব্যতা আৰু অধিক বৃদ্ধি পাইছে। তিৰুৱনন্তপুৰম চহৰৰ পৰা এই মন্দিৰখন প্ৰায় 20 কিলোমিটাৰ দূৰত্বত অৱস্থিত। বিমানবন্দৰ অথবা ৰেলৱে ষ্টেচনৰ পৰা টেক্সি বা বাছেৰে ইয়ালৈ সহজে আহি পোৱা যায়। এই স্থানটো ভক্তি, শান্তি আৰু প্ৰকৃতিৰ এক অনুপম সংগম। আপুনি যদি এই ভিডিঅ'টো শেষলৈকে চাইছে, তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ওম নমঃ শিৱায়।